হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ABM এডুকেয়াৰ জিকে। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ অসম টেট 2021 চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগী ছেকশ্যনৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ স্ক'ৰসমূহ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়োঁ। ভিডিঅ'সমূহত কুৱেশ্যন নম্বৰ 65লৈকে আলোচনা কৰিছোঁ। যিসকল বন্ধুৱে সেই ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তালৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 66ৰ পৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন? অপশ্যন এ জন লক, অপশ্যন বি WBR, অপশ্যন চি আৰ্নেট জনছ, অপশ্যন ডি ৰুছো। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি WBR। WBR হ'ল তেখেত হ'ল মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 67। ইমিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন এ এৰিষ্টটল, অপশ্যন বি ৰুছো, অপশ্যন চি জন ডিউ, অপশ্যন ডি মেকডুগাল। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি ৰুছো। ৰুছোই ইমিল নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 68। আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা হ'ল? আধুনিক যি শিশুকেন্দ্ৰিক শিক্ষা আছে, অৰ্থাৎ চাইল্ড চেণ্টাৰ যিটো এডুকেশ্যন আছে, সেই চাইল্ড চেণ্টাৰ এডুকেশ্যনৰ জন্মদাতা কোন হয়? অপশ্যন এ পাৰ্চি নান, অপশ্যন বি ৰুছো, অপশ্যন চি জন ডিউ, অপশ্যন ডি প্লেটো। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি ৰুছো। ৰুছো হ'ল আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 69। শিক্ষকসকলেই হ'ল প্ৰকৃতপক্ষে জাতিৰ ভাগ্য নিৰ্মাতা। উক্তিটো কাৰ? অপশ্যন এ মহাত্মা গান্ধীৰ, অপশ্যন বি জাকিৰ হুছেইন, এইটো ডক্টৰ জাকিৰ হুছেইন হ'ব, অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি জাকিৰ হুছেইন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 70। মানৱ বিকাশৰ 4টা স্তৰত ভাগ কৰা প্ৰথমজন ব্যক্তি আছিল? যে মানৱ যি বিকাশৰ 4টা স্তৰত ভাগ কৰা হৈছিল, সেই 4টা স্তৰত ভাগ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? অপশ্যন এ জন ডিউ, অপশ্যন বি আৰ্নেট জনছ, অপশ্যন চি ৰুছো, অপশ্যন ডি ৰাইবাৰ্ণ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি ৰুছো। ৰুছো প্ৰথমজন ব্যক্তি যিজনে মানৱ বিকাশৰ 4টা স্তৰক ভাগ কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 71। শিশুসকলৰ চিন্তা একান্ত ব্যক্তিকেন্দ্ৰিক, যাৰ ফলত শিশুসকল কি হয়? অপশ্যন এ সমাজকেন্দ্ৰিক, অপশ্যন বি পৰিয়ালকেন্দ্ৰিক, অপশ্যন চি আত্মকাম প্ৰৱণতা, অপশ্যন ডি আত্মকেন্দ্ৰিক। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি আত্মকেন্দ্ৰিক। শিশুসকলৰ চিন্তা যি একান্ত ব্যক্তিকেন্দ্ৰিক হয়, সেইটো হ'ল এটা আত্মকেন্দ্ৰিকতা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 72। মণ্টেছৰী শিক্ষা ব্যৱস্থাত শিক্ষকক কি বুলি অভিহিত কৰা হয়? মণ্টেছৰী যি শিক্ষা ব্যৱস্থা আছে, সেই শিক্ষা ব্যৱস্থাত শিক্ষকক কি বুলি অভিহিত কৰা হয়? অপশ্যন এ বন্ধু, অপশ্যন বি শিক্ষক, অপশ্যন চি নিৰ্দেশক, অপশ্যন ডি ওপৰত এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি নিৰ্দেশক। মণ্টেছৰী শিক্ষা ব্যৱস্থাত শিক্ষকক নিৰ্দেশক হিচাপে অভিহিত কৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 73। শিশু শব্দ উচ্চাৰণ কৰাৰ সামৰ্থ্য লাভ কৰে? শিশু যি শব্দ উচ্চাৰণ কৰে, সেই শব্দ উচ্চাৰণ কৰাৰ সামৰ্থ্য কেনেকৈ লাভ কৰে? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ লিখনৰ জৰিয়তে, অপশ্যন বি প্ৰশিক্ষণৰ জৰিয়তে, অপশ্যন চি অনুকৰণৰ জৰিয়তে, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি অনুকৰণৰ জৰিয়তে। শিশুসকল বিভিন্ন ধৰণৰ শব্দ উচ্চাৰণ কৰে, সেই শব্দ উচ্চাৰণৰ মূলতঃ হ'ল তেওঁলোকৰ অনুকৰণ প্ৰিয়তা বা অনুকৰণৰ জৰিয়তে তেওঁলোকে শব্দ উচ্চাৰণ কৰিবলৈ শিকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 74। তলত উল্লেখ কৰা কোনটো ব্যক্তিত্বৰ উপাদান নহয়? এই তলত যিবিলাক অপশ্যন আছে, সেই অপশ্যনবিলাকৰ মাজত আমি কোনটো ব্যক্তিত্বৰ উপাদানৰ হিচাপত ধৰিব নোৱাৰি? অপশ্যন এ আৱেগিক, অপশ্যন বি দৈহিক, অপশ্যন চি মানসিক, অপশ্যন ডি আত্মকেন্দ্ৰিক। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি আত্মকেন্দ্ৰিক। যি আত্মকেন্দ্ৰিক বা আত্মকেন্দ্ৰিকতা আছে, সেইটো ব্যক্তিত্বৰ উপাদান নহয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 75। উদ্ভাৱন ক্ষমতা, সমস্যা সমাধানৰ ক্ষমতা আদি ব্যক্তিত্বৰ অন্তৰ্গত কি উপাদান হয়? এইবিলাক যি উদ্ভাৱন ক্ষমতা বা সমস্যা সমাধানৰ যি ক্ষমতা থাকে ব্যক্তিৰ, সেইটো হ'ল
অপশন এ মানসিক উপাদান, অপশন বি বৌদ্ধিক উপাদান, অপশন সি সামাজিক উপাদান, অপশন ডি আবেগিক উপাদান। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশন বি বৌদ্ধিক উপাদান। বৌদ্ধিক যি উপাদান আছে সেই উপাদানৰ জৰিয়তে মানুহৰ উদ্ভাৱন ক্ষমতা বা সমস্যা সমাধানৰ ক্ষমতা লাভ কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 76, মানসিক স্বাস্থ্য বিজ্ঞান মনৰ এক। মানসিক যি স্বাস্থ্য বিজ্ঞান হয় এই মনৰ কি হয়? অপশন এ গতিশীল অৱস্থা, অপশন বি স্থিৰ অৱস্থা, অপশন সি অস্থিৰ অৱস্থা, অপশন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশন বি স্থিৰ অৱস্থা। মানসিক স্বাস্থ্য বিজ্ঞান হ'ল মনৰ এক স্থিৰ অৱস্থা, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 77, মানসিক অসুস্থতাত বংশগতিৰ প্ৰভাৱ। যি মানসিক অসুস্থতাত মানুহে ভোগে সেই মানসিক অসুস্থতাত বংশগতিৰ প্ৰভাৱ আছেনে নাই? অপশন এ থাকে, অপশন বি নাথাকে, অপশন সি আংশিকভাৱে থাকে, অপশন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশন এ থাকে, মানসিক অসুস্থতাত বংশগতিৰ প্ৰভাৱ থাকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 78, মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা প্ৰধান দিশ হ'ল প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু আন এটা কি হ'ব? অপশন এ আচৰণমূলক, অপশন বি সংৰক্ষণমূলক, অপশন সি সঞ্চালনমূলক, অপশন ডি ওপৰৰ সকলোৱে। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশন বি সংৰক্ষণমূলক। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান তিনিটা দিশ আপোনালোকে মনত ৰাখিব। এটা হ'ল প্ৰতিৰোধমূলক, আৰু এটা হ'ল প্ৰতিকাৰমূলক, আৰু এটা হ'ল সংৰক্ষণমূলক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 79, মানসিক স্বাস্থ্যৱান ব্যক্তিৰ আৱেগিকভাৱে কি হয়? অপশন এ সুস্থিৰ, অপশন এ অস্থিৰ, অপশন বি জ্ঞানী হয়, অপশন সি সুস্থিৰ হয়, অপশন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশন সি সুস্থিৰ হয়। মানসিক যিবিলাক স্বাস্থ্যৱান ব্যক্তি থাকে তেওঁলোক আৱেগিকভাৱে সুস্থিৰ হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, অৰ্থাৎ লাষ্ট কুৱেশ্যন। কুৱেশ্যন নাম্বাৰ 80, ব্যক্তিত্ব শব্দৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি শব্দৰ মূল কি ভাষাৰ পৰা আহিছে? কি ভাষাৰ শব্দৰ পৰা আহিছে? অপশন এ লেটিন ভাষাৰ, অপশন বি গ্ৰীক, অপশন সি জাৰ্মানী, অপশন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশন এ লেটিন ভাষাৰ মূলৰ পৰা আহিছে। যি ব্যক্তিত্ব বা পাৰ্চনেলিটি শব্দটো আছে সেই শব্দটো মূলতঃ লেটিন ভাষাৰ শব্দৰ পৰা আহিছে। বন্ধুসকল, যদি মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, আৰু আগন্তুক ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।